তৃতীয়বাৰৰ বাবে আহিছোঁ 2007 নে 8 চনত মই আহিছিলোঁ প্ৰথম তাৰপিছত পুনৰ 18ত আহিছিলোঁ পুনৰ কমিটিয়ে মাতিছে মোৰ আপোন হৈ গৈছে সকলো দাদা মোৰ অতি মৰমৰ প্ৰত্যেকজনে মোৰ আপোন মানুহ আৰু সেইটো কাৰণে মই প্ৰথমে কমিটিৰ ওচৰত ধন্যবাদ জনাইছোঁ যে মোৰ ওপৰত সেই বিশ্বাস ৰাখিছে আজিও থেংক ইউ ভেৰি মাছ আৰু ৰাইজে ইমান দেৰিলৈকে আজি গুৱাহাটীত নাই বুলিও 40খনমান প্ৰগ্ৰেম আছে নেকি বেছিয়ে হ'ব চাগে এইখিনি যে ৰাইজ ইয়াত আছে সেইটো আমাৰ পৰম সৌভাগ্য বহুত ডাঙৰ ডাঙৰ শিল্পীও ইয়াত আছে মোৰ গান শুনিবলৈ আপোনালোক ইয়াত আছে এতিয়া মোৰ কাৰণে সঁচাকৈ বহুত ডাঙৰ সৌভাগ্য গতিকে মই আশা কৰোঁ যে সকলোৰে মংগল হওক সকলোৰে কুশল হওক সকলো ভালে থাকক আৰু সেয়াই কৈ মোৰ পুনৰবাৰ সকলোলৈ শ্ৰদ্ধা জনাইছোঁ
এটি